আজি সকলোৰে বাবে লৈ আহিছোঁ মিছাইল মেন খ্যাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামদেৱৰ কেইটামান বহুমূলীয়া বাক্য। আহকচোন প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ এই বহুমূলীয়া বাক্যকেইটি আপোনালোকেও উপভোগ কৰক। মোৰ মৃত্যুত বন্ধ ঘোষণা নকৰিবা, বৰঞ্চ এটা দিন বেছিকৈ কাম কৰি দিবা, যদি মোক সঁচাকৈ ভাল পোৱা। সকলো চৰাই বৰষুণত গছৰ ডালত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক প্ৰত্যক্ষ কৰে। সমস্যা একেই, কিন্তু সমাধানৰ পন্থাই পাৰ্থক্য আনি দিয়ে। জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি। সপোন 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 সপোনক চিন্তালৈ আৰু চিন্তাক কাৰ্যলৈ ৰূপান্তৰ কৰা। সপোন সেয়া নহয় যি শুই শুই দেখা যায়, সপোন সেয়াহে যি শুব নিদিয়ে। জীৱনৰ জটিলতাক তোমাৰ ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ ইয়াৰ দ্বাৰা তোমাৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষাৰ বাবে এক সুযোগ দিয়ে। সেয়েহে জটিলতাক বুজাই দিয়া, তুমিও যে জটিল। তোমাৰ কৰ্মক ভাল পাবা, কৰ্ম প্ৰতিষ্ঠানক নহয়, কাৰণ তুমি নাজানা কেতিয়া তোমাৰ কাৰ্য প্ৰতিষ্ঠানে ভাল পাবলৈ এৰি দিয়ে। মই ধুনীয়া ব্যক্তি নহয়, কিন্তু মই কাৰোবাক সহায়ৰ বাবে হাত এখন আগুৱাই দিব পাৰোঁ। সৌন্দৰ্য অন্তৰত থাকে, মুখমণ্ডলত নহয়। প্ৰথম সাফল্যৰ পিছত জিৰণি নল'বা, কাৰণ দ্বিতীয়টো অসফল হ'লে প্ৰথমটো তোমাৰ সৌভাগ্য বুলি সকলোৱে ক'ব। যদি তুমি সূৰ্যৰ দৰে উজ্জ্বল হ'ব খোজা, তেন্তে সূৰ্যৰ দৰে প্ৰথমে নিজকে পুৰিব লাগিব। কাৰোবাক হৰুৱাবলৈ সহজ, কিন্তু কাৰোবাক জয় কৰাটো অত্যন্ত কঠিন। আজিলৈ ইমানেই। শেষত সকলোলৈকে ধন্যবাদ জনাইছোঁ।